ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৰূপহীহাটৰ জুৰিয়া তিনিচুকীয়াত বৃহৎ ড্ৰাগছসহ 2 কুখ্যাত ড্ৰাগছ পেডলাৰ আটক জুৰিয়াৰ তিনিচুকীয়াত নিশা জুৰিয়া আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক 2 ড্ৰাগছ পেডলাৰ এমদাদুল ইছলাম আৰু আৰিফুল ইছলাম জব্দকৃত ড্ৰাগছৰ ওজন 23 গ্ৰাম জুৰিয়া আৰক্ষীয়ে ধৃত 2 ড্ৰাগছ পেডলাৰ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীৰ থানাত সোধা পোছা অব্যাহত ৰাখিছে এক জেগাত যাব লাগিব এই থিঙৰ পাৰ্টি এটা আছে সেইটো থিঙৰ পাৰ্টি হয়নে নহয়